নহয় দে কি নহয় লাগাইছে যাম মইতো গুচিতে নহয় লাগাতে বা কি আটা বারে তাতে এটা রুসুন এতিয়া আমাৰ পথাৰত আমি গৈ আছো আমাৰ আব্বা ৰাতি আছে তো মই গৈ আছো আমাৰ স্বাগতম জনালো মোৰ ইউটিউব ভিডিঅ' লৈ এতিয়া চাওক আমি আমাৰ পথাৰত এইবিলাক কঠীয়া আমি ৰুবলৈ যাম আমাৰ পথাৰত আমাৰ গছৰ আহিছে ফাইনেলি আমাৰ এতিয়া গাড়ীত আমাৰ লোডিং হৈ গ'ল এতিয়া আমি লৈ যাম মাছকলা পথাৰত ৰুবলৈ চ' বন্ধুসকল চাই থাকিব ভিডিঅ'টো শেষলৈকে সৰু মাছ লাগছি নে নাই हाँ धीरे धीरे से मेरे जिंदगी में आना धीरे धीरे मेरे दिल को सुराना এতিয়া আমাৰ পথাৰত আমি গৈ আছো আমাৰ আব্বা ৰাতি আছে তো মই গৈ আছো আমাৰ গোফাৰকৈ মোৰ গাড়ীত বহুত বছৰ মূৰত মোৰ গাড়ী দিছিলোঁ খাব পাৰিব ইমান এক্সাইটেড বহুত ভাল লাগিছে বহুত এনজয়মেণ্ট 15 বছৰৰ মূৰত মই মোৰ গাড়ী দিছিলোঁ এই আমাৰ কঠীয়া যোৱাকালি কঠীয়া তুলিছিলোঁ আজি কঠীয়া লৈ যাম আমি তাতে ৰুম আহক মানে আমাৰ আব্বাই তেতিয়া আমাৰ আব্বা কোদাল মাৰি আছে তোমাৰ আলু দি আছে আৰু মই কঠীয়াখিনি লৈ আহিলোঁ এতিয়া আমি কঠীয়া থওঁ আমাৰ পেট বেয়া অলৰেডি হৈ গৈছে ইমান কষ্ট কৰি আছে বহুত মেহনতি ৰাতি হ'লে আটা বাঢ়ি যায় গালি বাঢ়ি যায় কাম চাম নকৰি এতিয়া আমি কঠীয়াবোৰ কি কৰিব লাগিব এইবিলাক মানে চাইডে চাইডে থ'ব লাগিব ৰোৱনী ৰুব আহিব আহিলে নহ'লে মানে একগোট কৰি থ'লি ৰোৱনী খং উঠি আমাৰ আৰু আহিব লাগিব সেইকাৰণে মই মানে ডবাল অনুযায়ী আমি চেক কৰি দুটা দুটাকৈ থৈ যাম নিশ্চয় হালি যাব ধান ইৰুলি আব্বা ৰিটায়াৰ হৈছে মাদাৰ ৰিটায়াৰ হৈছে মানে গোটেইকেইটা ৰিটায়াৰমেণ্ট এতিয়া বাকী আৰু আমি দুটাই আছা এতিয়া আমি দুজনে আৰু এজন আছে আৰু দুজনে ইনকাম কৰি আছোঁ তথাপিও আৰু লাগে আৰু যিহেতুকে তথাপিও নাতে বিয়াও পতা নাই বিয়া পতা নাই বিয়া কৰাত বয়স হৈ আহি আছে লাহে লাহে হ'ব ৰুবি না এতিয়া ফাটিবিলা হ'লে দেৰি হ'ব কেনে বস্তু ধুনে এই কৰিব নাপালে নালাগে দাঁত নষ্ট হৈ যায় নাজনা আৰু তই মোৰ কথা গুৰুত্ব নিদিলি মই এটা ছোৱালী কৰিছোঁ বুজিলে গাৰ্লফ্ৰেণ্ডৰ কি খবৰ মই কি সুধি আছোঁ তোক নহ'লে বেলেগ কথা পাতিম এতিয়া তই ৰোৱাখিনি ৰুবি না ফিক্স ভাটিবিলা ৰুব বোলে কোনে বেয়া পায় কোনে বেয়া পায় তহঁতৰ কাৰণে মই এইখিনি লৈছোঁ ৰুই দিম বুলি কৈছে যাওঁতে তোৰ দেখাই নাপায় চাবি কিন্তু মই ফোন কৰিম নহ'লে 1000 টাকা কামত জানাই যাবাই লাগে ক'ত যাবি আৰু কি থবা ফটো এটা দিছে তোৰ গাৰ্লফ্ৰেণ্ড নহয়
কেনেকৈ ক ফাটিবিলাক নহয় মই কামখিনি কৰিব লাগিব মই কিন্তু বেলেগ নকওঁ কথা সঁচা কথা গধূলি মই ফোন কৰি গালি খাবি নহ'লে ঘৰত যে মাৰিম তো ফিক্স কোনে কোনে কৰি আছা তুমি দয়ে সাতটা কছা পইচা কিন্তু ইনকাম কৰছাতে তুমি দয়ে তোৰ গাৰ্লফ্ৰেণ্ড আছে নাই চবৰে আছে গাৰ্লফ্ৰেণ্ড নাই গাৰ্লফ্ৰেণ্ড আৰু কাবাৰ নাই কি কয় কতে কোনে খেতি আহে হাতীবিলাক ৰুম বুলি কৈছে না আমি কথা দিছো ৰাতিপুৱাহে হ'ব বাবু কেনে কৰা তই ইমান ভাল দুটা কঠীয়া ৰৈ যায় দুটা কঠীয়া চলাংছে না আৰম্ভ কৰি দিছোঁ তাতে নহয় নহয় দে কি নহয় নহয় লাগাইছে যাম মইতো গুচিছে নহয় নহয় লাগাতে বা কি আটা বাৰে তাতে এতিয়া ৰুইছোঁ এতিয়া আমি ফাইনেলি আমাৰ ৰুবলৈ আমাৰ মন আৰু ধনক দায়িত্ব দি গ'লোঁ ৰোৱা মানে ল'ৰা হৈও মানে ছোৱালীতকৈ বেছি ভালদৰে ৰোৱা ৰুই বহুত ফাষ্ট খাব পাৰিব ইমান ধুনীয়া ৰোৱা ৰুই আছে ৰোৱা এইবাৰ মানে মিনিমাম 80-90 বিঘামান মাটি আৰু নহ'লে দুই একেলগে থাকে তেওঁলোকে ব্লগ বনাব নতুনকৈ এতিয়া লিংকবোৰ মই দিম তেতিয়া ছাবস্ক্ৰাইব কৰি ল'ব দুয়োকে আগবাঢ়িব লগা ভিডিঅ' কৰি তো আমি এতিয়া ঘৰলৈ যাওঁ দুয়োকে দায়িত্ব দি গ'লোঁ ধৰে আমাৰ কৰ্মস্থান হ'ল কলকাতাত ধনো কলকাতাত থাকে নিশ্চয় আমিও ফুৰিব যাম গুড নাইট কোম্পানীত ধনে কৈছে যে ফুৰিবলৈ লৈ যাব আমাকো তাত আমি যাম আৰু পাছলৈকে তো ধনহঁতক ছাপোৰ্ট কৰিব আচলতে গাঁৱত ভাল ল'ৰা দুজনে আছে মানে কাম হয় খেতিও কৰে নিজৰ খেতি পথাৰতো কাম কৰে বেলেগৰো ঠিকা লয় তাৰপিছত আৰু কলকাতাতো মানে গুড নাইট কোম্পানীত থাকে 18-20 হাজাৰ দৰমহা আৰু ধনে এখন বুলেট ল'ব অতি সোনকালে বুলেট এইজন ধনে ধনে ইউটিউব হেৰি কি ভিডিঅ' মিউজিক ভিডিঅ' বনায় ন ধনে মিউজিক ভিডিঅ' বনায় আৰু ধুনীয়া গানো গায় গান আজিকালি গান গা পাতিছা নেকি বাবু গান নাগা নেকি क्या ধনে আগতে বৰ বঢ়িয়া গান গাইছিলে বন্ধুসকল দিনটো বহুত কষ্ট হ'ল পথাৰত গোটেই দিন আজি মানে আলি দিয়াৰ পৰা আদি কৰি কঠীয়াবোৰ মানে সিঁচৰিত কৰি দিছোঁ তাৰপিছত বাকী আৰু অলপ চলপ ৰোৱাও ৰুইছোঁ গতিকে মানে এতিয়া আৰু মই ভিডিঅ'টো সমাপ্ত কৰোঁ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোৰ বেল আইকনটো বজাই দিব কিয়নো আগন্তুক ভিডিঅ' চোৱাৰ কাৰণে চ' জয় আই অসম জয় হিন্দ